অস্তিত্বৰ সংকটত বিশ্বনাথ সমষ্টিৰ চতিয়াৰ ঘিলাধাৰী সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিনিপক্ষে কটোৱা ঘিলাধাৰী সত্ৰৰ প্ৰতি সুদৃষ্টি পৰিবনে চৰকাৰৰ। অস্তিত্বৰ সংকটত পৰিছে বিশ্বনাথ সমষ্টিৰ চতিয়াৰ ঘিলাধাৰী সত্ৰ। এটা সাধাৰণ গৃহ আৰু উৱলি যোৱা বাটচৰাৰ বাদে এতিয়া কোনো অস্তিত্ব নাই ঐতিহাসিক সত্ৰখনৰ। ধৰ্ম প্ৰচাৰৰ বাবে আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই সত্ৰখনতেই কটাইছিল তিনিটাকৈ পষেক। সত্ৰখনৰ দুৰৱস্থাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন ৰাইজক। সত্ৰখনৰ কাষতে থকা ঘিলাধাৰী নদীয়েও গৰাখহনীয়াৰ সৃষ্টি কৰি সত্ৰত ভূমি গ্ৰাস কৰি আহিছে। সংৰক্ষণৰ অভাৱৰ বহু পুৰণি পুথি জহি খহি গৈছে। চতিয়াৰ এই ঐতিহাসিক সত্ৰখনৰ সংৰক্ষণৰ বাবে এতিয়া স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে। ঘিলাধাৰী সত্ৰৰ যি জৰাজীৰ্ণ ৰূপ কি ক'ব? এইখন বিভিন্ন ধৰণে অৱহেলিত হৈ আছিল আৰু অসম চৰকাৰৰ এটা সুন্দৰ পদক্ষেপত আকৌ হয়তো ইয়াক উদ্ধাৰ হ'বলৈ গৈ আছে। শংকৰদেৱ কলাক্ষেত্ৰ আৰু তেখেতসকলৰ যিখন প্ৰাৰম্ভিক তালিকা তাত এখন অন্তৰ্ভুক্ত হৈছে, মানে শংকৰ গুৰুৱে কোনখিনি ঠাইত তেওঁ আছিল বা ক'ত ক'ত ৰৈছিল, ধৰ্ম প্ৰচাৰ কৰিছিল বা তেওঁ যাত্ৰাপথত কি কি পাইছিল এই সম্পৰ্কে এখন তালিকা তৈয়াৰ কৰিছে। আৰু সেই তালিকাখনত এই ঘিলাধাৰী সত্ৰখনে স্থান লাভ কৰিছে। সেইটো আমাৰ কাৰণে খুব আনন্দৰ কথা। আমি আশা কৰিছোঁ অতি সোনকালে অসম চৰকাৰৰ যিটো সুন্দৰ পদক্ষেপ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো আদেশ দিছে যে এইখিনি উদ্ধাৰ কৰিব লাগে, গতিকে আমি ভাবোঁ যে এই সত্ৰখন তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ ই এটা সুন্দৰ মৰ্যাদা লাভ কৰিব। প্ৰচেকশ্যন দেউতা ঢুকোৱাৰ পিছৰ পৰা, আগতে ককা দেউতাই চলাৰ পিছত দেউতাই চলাই আছিলে, দেউতা যোৱাৰ পিছত মই এই ভাগ চাই চিতি চলাই মেলি আছোঁ। আৰু এতিয়া বৰ্তমান অতি জৰাজীৰ্ণ অৱস্থালৈ আহি পৰিছে। আৰু এতিয়া শুনিবলৈ পাইছোঁ যে অসম চৰকাৰে এই ক্ষেত্ৰত এটা পদক্ষেপ লৈছে। গতিকে আমাৰো তেখেতসকলৰ অনুৰোধ থাকিল যে এই সুযোগতে আমাৰ এই সত্ৰভাগো মানে এটি মৰ্যাদা পাই এটা পূৰ্ণাংগ ৰূপ পাব বুলি পেলাই আমি আশা কৰোঁ। তেনে আমাৰ সত্ৰ মাটি আছে 25 বিঘা মাটি আছে। এতিয়া আমাৰ যিটো মানে বাসস্থানৰ যিটো এৰিয়া 25 বিঘা মাটি আছে। এনেই এইটো যিটো গৰাখহনীয়া আছে এইটো বাদ, এইটো ইয়াৰ ভিতৰত নপৰে। গৰাখহনীয়াই কিছু ক্ষতি কৰিছে, কিছু সহায় আহিল। যে তাৰ যদি ব্যৱস্থা লয় তেতিয়া নিশ্চয় ভাল হ'ব। সমল আছিল নেকি? এনেই পুথিপাঁজি কিছু আছে, পুৰণা পুঁজি। এই পুথিপাঁজি মোৰ হাততো আছে আৰু 2-4 ভাগ পুথিপাঁজি ব্যক্তিসকলে নিছেও, ঘূৰাই দিম বুলি কৈছে, দিয়া নাই। সেইখিনি আছে সমল। চতিয়াৰ পৰা শ্বাহিদুল ইছলামৰ ৰিপৰ্ট, এক্সপ্লৰাৰ আছাম।